চাবদে ঘৰৰ অৱস্থা কি হৈ আছে এতিয়া কোনপিনে খিৰিকী খুলে আমাৰ সব পিনে কেৱল সেউজীয়াই দেখিব হেল্ল' এভৰিৱান নমস্কাৰ মই জ্যোতিপুৰা আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ আন এটি ভিডিঅ'ৰ সৈতে স্বাগতম জনাইছোঁ আশা কৰোঁ সকলো কুশলে আছে আজি আমি নাহৰলগুণৰ পৰা গৈ আছোঁ ঘৰলৈ আৰু ঘৰত গৈ এটা খুব সুন্দৰ ব্লগ দিম চাই থাকিব গতিকে বলক যাত্ৰা আৰম্ভ কৰোঁ হাই বুলি ক'লে আৰু আমি ৰুমৰ পৰা ওলাই গৈ পামগৈ এটুকুৰা বৰ সুন্দৰ ঠাই এয়া দেখিছেনে ইমান ধুনীয়া পৰিৱেশ দুইমুখৰ ওচৰৰ এই ঠাইখন মোৰ সদায় প্ৰিয় খুব ভাল লাগে আৰু যেতিয়াই মই এনেকৈ ওলাই আহোঁ এই জেগাকণ মই সদায় ৰেকৰ্ডিং কৰোঁগৈ খুব ভাল লাগে আৰু এইখন হৈছে দুইমুখ চেণ্টাৰ আৰু এই দুইমুখ পাৰ হৈ পামগৈ আমি আৰু এটুকুৰা ধুনীয়া ঠাই যিটুকুৰা মোৰ খুব ভাল লাগে এয়া দেখিছেনে গছ গছনিখিনি খুব ভাল লাগে ফুলখিনি খুব ভাল লাগে আৰু এই ঠাইডোখৰ পাৰ হৈ আৰু এডোখৰ ঠাই দেখাম চাবচোন এয়া দেখিছে এই জেগাকণো মোৰ খুব ভাল লাগে আৰু এয়া হৈছে গেট পাৰ হৈ আমাৰ অসমৰ ছাইডত এটুকুৰা বৰ সুন্দৰ ঠাই এইখন হৈছে ফৰেষ্ট ৰিজাৰ্ভ আৰু ইয়াত আমাৰ থলুৱা অসমীয়া মানুহবিলাকে এনেদৰে সৰু সৰু দোকান দি জীৱিকা নিৰ্বাহ কৰি আছে আৰু ইয়াত ডাব নাৰিকলৰ পানী গৰমৰ দিনত খুব চলে মানুহে খুব খায় আৰু খুব মানে এনজয় কৰে এই ঠাইটুকুৰাত আৰু এই ঠাইটুকুৰা মোৰ খুব ভাল লাগে সেইকাৰণে আপোনালোকক অকণমান দেখুৱাই দিলোঁ আৰু এইটুকুৰা হৈছে আমাৰ হাৰমতিৰ কলঘৰ চাহপাতৰ কলঘৰ আৰু ইয়াত যে হাজাৰ হাজাৰ মানুহে নিবনুৱাই ইয়াত কাম কৰি চাহ বাগানৰ মানুহে নিজৰ জীৱন জীৱিকা নিৰ্বাহ কৰি আছে আৰু এই ঠাইটুকুৰা মোক বহুত ভাল লাগে আপোনালোককো সেইকাৰণে অকণমান দেখুৱাই দিলোঁ দেই আৰু কেঁচা চাহপাতৰ যিটো গোন্ধ ওলাই নহয় কলঘৰৰ পৰা বহুত ফেভাৰিট মোৰ পাই গ'লোহি ঘৰ এয়া এতিয়া চাবদে ঘৰৰ অৱস্থা কি হৈ আছে এতিয়া চফা কৰোঁতে মোৰ মূৰটো বেয়া হ'ব আৰু এয়াই হৈছে আমাৰ ঘৰ চোতালখন চাওকচোন অৱস্থা নাই পাতে ভৰ্তি গোটেইখন আচলতে ক'ৰবাত থাকিলে আকৌ ঘৰলৈ আহিলে ঘৰত যি পৰিৱেশ এটা হৈ থাকে নহয় ঘৰৰ গৃহিণীহে গম পায় আৰু এইপিনে চাওক আমাৰ ৰুমৰ খিৰিকীখন খুলি দিলে বৰ এটা সুন্দৰ পৰিৱেশ দেখা পায় এতিয়া যিহেতু কাতিমহীয়া ধান হয় গতিকে ধান আমাৰ পথাৰবিলাক দেখিছেগৈ গম পাইছে ইমান দ মাটি আৰু ইয়াত ধান বহুত বেছি হয় আৰু গোটেইখন সেউজীয়া সেউজীয়া হৈ থাকে এইটো সময়ত খুব বেছি ভাল লাগে আৰু এইফালে আমাৰ ৰুমৰ আন এখন খিৰিকী খুলি দিলে দেখিব এয়া চাওক যিমান দূৰলৈকে চাই সিমান দূৰলৈকে কেৱল সেউজীয়াই আৰু আমাৰ পৰিৱেশটো ইয়াত বহুত ঠাণ্ডা ইমান জনবসতি ঘন নহয় সেইকাৰণে ইয়াত থাকিও খুব ভাল লাগে নিৰ্জন এটা পৰিৱেশ হৈ থাকে আৰু এইপিনে হৈছে এয়া আমাৰ পাকঘৰ ঘৰত যিহেতু আমি ইমান নাথাকোঁ গতিকে যেতিয়া ঘৰত দুদিনমান দীঘলীয়াকৈ থকা হয় আহি পিনি তেতিয়াহে অকণমান আকৌ ঘৰৰ কাম কৰোঁ সেইকাৰণে পাকঘৰটো আধা বনোৱা হৈ আছে আৰু বহুত বস্তু এতিয়াও কৰিবলৈ আছে কৰিব পৰাগৈ নাই এইপিনে মই পাছফালৰ দৰজাখন খুলি দেখুৱাম এইপিনেও চাব এইপিনেও কেৱল সেউজীয়া আৰু ইয়াত প্ৰদূষণ বোলা বস্তু ইমান নাই গাড়ী মটৰ বহুত কমকৈ চলে আৰু মানে আপুনি যদি এটা শান্তিৰে দিন কটাওঁ বুলি ভাবে আমাৰ ঘৰটো একদম বেষ্ট হয় আৰু এয়া হৈছে আমাৰ পাছফালৰ ছাইডটো বাৰীখন কিমান আমাৰ দ দেখিছেনে এইটো হৈছে ফিচাৰী আৰু এতিয়া আপোনালোকক লৈ যাম মই আমাৰ আন এখন বাৰীলৈ এইখনো আমি অলপ দিনৰ আগতে কিনিছোঁ আমাৰ সন্মুখত ঘৰৰ সন্মুখতে আৰু ইয়াত দেউতাই কিবা কিবি গছপুলি অলপ ৰুইছে এয়া তামোল পুলি বৰ ধুনীয়াকৈ হৈছে দেই তামোল পুলিখিনি মানুহ নাথাকোঁ যদিও বাৰীখনত লগাই থ'লে মানে হৈ যায় আৰু কাৰণ চাৰিওপিনে বেৰি থোৱা আছে গৰু ছাগলী সোমাব নোৱাৰে সেয়েহে আৰু আমাৰ এয়া কচু খানি আছেগৈ ইয়াত কচু অলপ দি থোৱা আছিলে দেউতাহঁতে খানি নিলে বাৰু এতিয়া টেপুখিনি যি আছে তাকে আমি খানি অলপ লৈ লৈছোঁ আমি ঘৰতো খাম আৰু লৈ যাম অৰুণাচললৈ তাত বস্তু বহুত দাম আৰু এইখিনি এয়া কচু খেতি আৰু এইপিনে ইয়াৰ ৰহমাহৰ খেতি কৰিছিলে দেউতাই যোৱাবাৰ কিন্তু ৰহমাহ বহুত পাইছিলোঁ এইবাৰ এইটো ছিজনৰ পিছত চাগে খৰালিমহীয়া ফুলিব আৰু আৰু এইটো হৈছে আমাৰ আৰু এটা পুখুৰী
এইটোত মাছ বহুত আছে, কিন্তু দেখিছেহে এনেকুৱা। যোৱাবাৰ জীয়াই থোৱা মাছেই আছে, এইবাৰ আমি নিজিয়ালোৱে, কাৰণ ঘৰত নাথাকিলে মাছ জীয়াও ইমান লাভ নাই, লোকেহে খাইগৈ নি, সেইকাৰণে ইমান নিজিয়াওঁ। এইটো পুখুৰী অলপ ডাঙৰে হয়, 3.5 বিঘামান। আৰু এইটো হৈছে দেখিছেনে মামাই দিয়া গছপুলি, ছেপ্টেম্বৰৰ 20 তাৰিখে আহি ৰুই গৈছিলোঁ, আৰু ৰুলোৱেই, কিন্তু ধুনীয়া হৈ আছে পুলিটো, আজি আহি চালোহি। আৰু এইখিনি জাহাজী কলৰ পুলি, তামোল পুলি, এইবিলাক চব কিন্তু দেউতাই কৰিছে। দেউতাইক মাজে মাজে আহে বাৰীখন চাই আৰু ৰুই থৈ আকৌ গুচি যায়। জেওৰা জপনা মাৰি থ'লে আমাৰ ইয়াত একো নোসোমায়। যাদৱ পায়ংদেৱে কিন্তু এটা বৰ ভাল কথা কৈছিলে, কি জানেনে? তেখেতে কৈছিলে অসমীয়া মানুহে গছ ৰুব নালাগে, গছ নাকাটিলেই হ'ল, গছ নিজে নিজে হ'ব। সঁচাকৈয়ে এই কথাটো একদম আমাৰ ক্ষেত্ৰত খাটে। মানে আমি ৰুই থৈ যাওঁ, পানী চানী দিবলৈ যাওঁ আৰু সাৰ পানী দিবলৈ একো নাহোৱেই, কিন্তু পিছত আহি চাওঁহি বৰ ধুনীয়া হৈ থাকে পুলিখিনি। আৰু এইয়া ফুলখিনি দেখিছেনে, আমাৰ ঘৰলৈ ঘূৰি আহি দেখিলোঁ ফুলখিনি অৱস্থা নাই, পাতখিনি শুকাই গৈছে। গতিকে অকণমান ফুলখিনি চাফা কৰি লওঁ, আকৌ লগ পাম। আৰু গৃহিণীসকলৰতো পাকঘৰত সোমোৱাৰ লগে লগে চিন্তা এটা থাকেই নহয়নে, কি চব্জি বনাম। সেইকাৰণে মই ৰঙা টেঙামৰা পাত কেইটামান লৈ লৈছোঁ, যিহেতু মানুহজনে কচু খানিবলৈ গৈছে, আৰু তাৰ লগত টেঙামৰা দালি আৰু কচু দি বনাম। খাই বহুত ভাল লাগে, আপোনালোকে খাই নে খাই নেকে জনাবচোন। আৰু এইটোক ৰঙা টেঙামৰা বুলি কয়, আৰু এটা ইয়াৰ জাত আছে, সেইটো হৈছে বগা, সেইটোক বগা টেঙামৰা বুলি আমি কওঁ। আপোনালোকে এইটোক কি বুলি কয় জনাব। পাকঘৰৰ কাৰণে সকলো বস্তু ৰেডি কৰি লৈ এতিয়া মই এয়া দেখিছেনে জাবৰে ভৰ্তি হৈ থকা চোতালখন সাৰি লৈছোঁ। একদম কঁকাল চকাল বিষাই যায়গৈ, সেইকাৰণে দীঘলকৈ মাৰি এডাল লগাই এনেকৈ সাৰি আছোঁ। আৰু তেখেত আহি গ'ল, অহা মাত্ৰ ক'লে চাহ একাপ দিয়া, গতিকে মই আকৌ গৈ চাহ একাপ বনালোঁ। চাহ একাপ দি মেলি আকৌ লাগি গ'লোঁ বেলেগ কামত। আৰু দেউতা গৈছে এয়া চেপা চাবলৈ, আমাৰ পাছপিনে যিটো ফিচাৰী দেখাইছিলোঁ তাতে দেউতাই ভেটি পিনি এনেকৈ চেপা পাতিছিলে। আচলতে আমাৰ ইয়াত মাছ কাছো মানে একো অভাৱ নাই বুলিয়ে ক'ব পাৰি, কাৰণ কেলে দ মাটিত চবেই পায় আৰু, কিন্তু থাকিবলৈ অলপ কষ্ট হয়, মানে কি বোকা পানী এইবিলাক ঢেৰ হয়, কিন্তু একো নাই, গাঁওখনৰ পৰিৱেশটো এনেকুৱাই ভাল লাগে। আৰু তাৰপিছতে এয়া ঘৰ চৰ চাফা কৰি ল'লোঁ। ঘৰ চৰ চাফা কৰি এতিয়া যাম মই গা ধুবলৈ। গা ধুই আহি এয়া পূজা পাঠ কৰি ল'লোঁ অকণমান। তাৰপিছত এতিয়া যাম পাকঘৰলৈ। পাকঘৰত গৈ মোৰ যিখিনি দায়িত্ব সেইখিনি আকৌ কৰিমগৈ। ভাল লাগে দিয়কচোন, এটা মানে কংক্ৰিটৰ জীৱন বুলিয়ে ক'ব লাগে। আমি চহৰত থাকিলে মানে তেনেকুৱা এটা জীৱনেই পাওঁ, গতিকে গাঁৱত আহি এনেদৰে মুকলিকৈ কিবা এটা কৰি খুব ভাল লাগে। আৰু সেয়া মই দালি বনাইছোঁ, টেঙামৰা পাত এনেকৈ দি দিছোঁ, আৰু এইখিনি পিছত চাব, আপোনালোকক দেখাম কেনেকুৱা হয়। আৰু দেউতাই যে চেপা পাতি আনিছিলে এইখিনি মাছ বেছি নাপালে, কাৰণ এবাৰ চাই আগত নিলে দেউতাহঁতে, পিছৰ বাৰতহে আমাক দিছে। গতিকে এইখিনি এতিয়া ফ্ৰাই কৰি ল'লোঁ, সৰু সৰু পুঠি মাছ। আৰু কিনাতকৈ ঘৰৰ যিখিনি লোকেল মাছ খাই সেইখিনি খুব ভাল লাগে। আৰু এয়া মোৰ ভাত ৰেডি হৈ গ'ল, আজি এনেকৈয়ে খাম। সদায় কিনিয়ে খাওঁ দিয়কচোন চহৰত, সেইকাৰণে ভাবিলোঁ আজি ঘৰৰ খাদ্যখিনি ঘৰৰ মানে ষ্টাইলত এনেদৰে খাওঁ। এয়া ভাল লাগিলে। আৰু এয়া হৈছে মোৰ মানে মোৰ দেৱৰৰ মানুহগৰাকী আৰু আমাৰ ল'ৰাহঁত। খাই বৈ এয়া আজৰি হৈ গ'লোঁ গোটৰ মিটিঙলৈ। আত্মসহায়ক গোটতো যেতিয়া মই আগৰ পৰাই সোমাই আছোঁ, গতিকে আত্মসহায়ক গোটৰ মানুহখিনিৰ লগতো অকণমান সময় দিলোঁগৈ। তেওঁলোকে মোকে অকণমান কিবা এটা সৰু দায়িত্ব দি থোৱাৰ কাৰণে দায়িত্বখিনিও পালন কৰিলোঁ, আৰু ভাল লাগে। এনেদৰে গাঁওখনৰ মানুহখিনিৰ লগত মই আগৰ পৰাই মিলি আছোঁ আৰু মিলি থাকিবলৈ চেষ্টা কৰিছোঁ। তাৰপিছতে গ'লোঁ এয়া ধান খেতি চাবলৈ, কাৰণ আমি আধি দিছিলোঁ ঘৰত নথকাৰ কাৰণে। আৰু এই ৰাস্তাটো দেখি মোৰ কি মনত পৰিলে জানেনে? সেই যে পকা ধানৰ মাজে মাজে সৰু সৰু আলি গানটো মনত পৰিলে। কিন্তু ইমান ফূৰ্তিকৈ দিনটো পাৰ কৰি এটা কথাই মনটো দুখ লগাই দিলে। এয়া দেখিছেনে, আমাৰ মাটিখিনি বেলেগতকৈও আৰু দ, আমাৰ কাষৰ মাটিখিনি অকণমান বামেই, তাত কিন্তু ভালেই হৈছে, কিন্তু আমাৰ মাটিখিনিত ধানেই নহ'ল, গোটেই পানীয়ে মাৰিলে। আৰু দুখ মনেৰে ঘৰলৈ ঘূৰি আহিলোঁ, আৰু পানী অকণমান খেলিলোঁ সৰু ছোৱালীৰ গতে, কাৰণ পানী দেখিলে মই ৰ'ব নোৱাৰোঁ, অকণমান হ'লেও খেলিমেই। আৰু এইখন দেউতাই বান্ধ পাতি থৈছে, এয়া চেপা মাছ, আৰু কিমান খাব আৰু ন, মানে এটা বেলেগ সোৱাদ আৰু গাঁওখনৰ। গতিকে ইমানেই আছিলে ভিডিঅ'টো। যদি ভাল পালে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আজিলৈ আহোঁ, আকৌ লগ পাম আন এটা ভিডিঅ'ৰ সৈতে। তেতিয়ালৈকে আপোনালোক সুখেৰে থাকক, ভালেৰে থাকক, আৰু ভাল ভাল কাম সকলোৱে কৰক।
আকৌ আন এটি ভিডিঅ'ৰ সৈতে মই অতি সোনকালে আহিম আৰু মোক এনেদৰে ছাপোৰ্ট কৰি যাব। আপোনালোকৰ সহায়ে মোক বহুত অনুপ্ৰেৰণা যোগাব। ধন্যবাদ।